মাজনীও এইবোৰ হ'বলৈ কেনেকৈ পালে মাজনী? কেনেকৈ হ'বলৈ পালে এইবোৰ? মইতো একোৱে গম নাপাওঁ আইতা। মই সদায় ৰাতিপুৱা 10টা বজাত তাইক ভাত পানী খুৱাই বোৱাই আগফালৰ পৰা দৰ্জাখন তলা মাৰি পেলাই কামলৈকে ওলাই যাওঁ। কেনেকৈ কি হ'ল নাজানো, সদায় দেখোন তেনেকৈ ওলাই যাওঁ মই। এতিয়াহে ঘপককৈ এনেকুৱা হ'ল। কি ক'ম আৰু আইতা, মই কি ক'ম এতিয়া? এইটো কাম ৰজতে কৰিছে বুলি তহঁতি কেনেকৈ গম পালি? আইতা, আজিৰ পৰা 10-15 দিনমান আগত আমি নেনানবৰ ঘৰত মানে বাৰ্থডে খাবলৈ গৈছিলোঁ, গ'লোঁ ভাগৰ। তেনেকুৱাতে সি ৰজতে আমাক আগভেটি পেলাই যি টি কথা কৈ আছিলে। তাৰপৰা বাইক বোলে সি বোলে বিয়া পাতিব বোলে, বাইক বোলে সি ভাল পায় বোলে, সেইবোৰ কিবা কিবি কৈ আছিলে। তাৰপৰা তাক মই দম দিছিলোঁ। সি দম দিওঁতে মোক ক'লে কি, চাই থাক বোলে, তোৰ বোলে বাহিৰৰ লগত বোলে মই বোলে কি কৰিম বোলে, সেই বুলি ক'লে। তাৰপিছত মই কথাবোৰ ইমান চিৰিয়াছকৈ লোৱা নাই আৰু পাতলকৈ লৈছিলোঁ, বোলো এইটো এনেই কৈছে হপায়। তাৰপিছতে আজি 4 দিনমানৰ আগত আকৌ সেই বাইকৰ গাটো বৰ বেয়া কৰিছিলে। তেনেকুৱাতে সি আকৌ মই নেনানবক মাতি থৈ গ'লোঁ, বোলো আমাৰ ঘৰলৈ আপুনি এপাক যাবচোন, মই কামলৈ যাওঁ, বাইকৰ বোলো গাটো ইমান ভাল নহয়, সেই বুলি কৈ পেলাই সেই গৈছিলোঁ। তেনেকুৱাতে নেনানব আহি নোপোৱা আগতে সি বোলে সেই বাইক বোলে আমাৰ ঘৰলৈ আহি পেলাই পিছফালে বোলে মাতি আছিলে বোলে, সেই দৰ্জাখন বোলে খুলি দিয়া বোলে, মই বোলে সেই খবৰ ল'বলৈ আহিছোঁ বোলে, সেইবোৰ কৈ আছিলে বোলে। বায়ে মোক আহি পেলাই কথাটো কৈছিলে, কিন্তু মই বাইক কথাটো মানে ইমান চিৰিয়াছকৈ নল'লোঁ আইতা। মই ভাবিছোঁ তাই চাগে সেইদিনাখন পৰা মানে ভয় খাই আছিলে ৰজতে সেই তেনেকৈ কোৱাৰ পৰা, মই সেইটোকে চাগে তাই চিন্তা কৰি আছে, সেই বুলি ভাবিছিলোঁ। কিন্তু সি যে সঁচাকৈ কৈছিলে মই একেবাৰে ভবা নাছিলোঁ আইতা। নাপায় দেই, এনেকুৱা কৰিব নাপায়। কিন্তু তাক সঁচাকৈ বহুত শাস্তি দিব লাগে। সি বহুত শাস্তি পাব, বহুত কষ্টত খাব সি। বেছিদিন নাই তাৰ। পিছে এতিয়া কি হ'ল? পুলিচে তাক উচিত শাস্তি দিলে নাই? পুলিচে যিখিনি কৰিব লাগে সেইখিনি কৰিয়ে আছে। এতিয়া তুমি অহা অকণমান আগত পুলিচ আমাৰ ঘৰৰ পৰা গৈছিলেহে, বোলে তাক যিমান পাৰে সিমান শাস্তি দিছে, কিন্তু সি বোলে মুখে হৈ কহাই নাই বোলে, নাই কৰা বুলি কৈ আছে। তাকে মই কৈছোঁ বোলো চোৰে চুৰ কৰি পেলাই আৰু চুৰ কৰিছোঁ বুলি ক'ব নেকি? আপোনালোকে বোলে আৰু শাস্তি দিয়ক, সিয়ে কৰিছে বোলো, এনেকৈ কৈ পঠিয়াইছোঁ বাৰু। এতিয়া নাজানো আৰু কি হয়। আইতাও কি ক'ম, মনটো বৰ বেয়া লাগিছে। গোটেই গাঁৱৰ মানুহে বুবু বাবা আলোচনা, ইফালৰ পৰা সিফালে চবেই অকল আলোচনাই কৰি আছে। বৰ বেয়া লাগিছে অ'। বাইৰ লগতো এনেকুৱা কিয় হ'ল বাৰু বাইৰ লগত? সঁচাকৈ আইতা বৰ বেয়া লাগিছে মনটো। মাজনীও আচলতে মোৰো বহুত বেয়া লাগিছে অ'। এইবোৰৰ কাৰণে ময়ে দুখী আচলতে, জাননে মাজনী? মই তহঁতক এনেকৈ অকলে এখন ঘৰত এৰি থৈ যাবগৈ নালাগিছিলে। সঁচাকৈ ময়ো সেইখন ঘৰত বহুত শাস্তিত আছোঁ মাজনীও, আহোঁ বুলিলে আহিব নোৱাৰোঁ। বোৱাৰী যিখন ৰূপ, কি ক'ম আৰু মই তোক। সেইখন ঘৰত মই এতিয়া চাকৰি নিচিনাকৈ থাকোঁ, ঘৰৰ পৰা ওলাই কৰি আহিব নোৱাৰোঁ। ল'ৰাটিও মোৰ কথা একেবাৰে নুশুনা হ'ল। খুৰায়েৰে অকল ঘৈণীয়েকৰ কথাহে শুনে, মোৰ কথা সমূলি নুশুনে। সেইখন ঘৰত চাকৰি নিচাকৈ কাম চামবোৰ কৰি পেলাই মই যেন তেন আছোঁ। তহঁতক নিব পৰা হ'লে মই কেতিয়াবা নিলোহেঁতেন মাজনীও। ইমান চেষ্টা কৰিলোঁ নিবলৈ, কিন্তু নাই, নুশুনিলে মোৰ কথা। সমানে মোৰো দুখীও। এইবোৰ কি ক'ম মাজনীও, মই কি ক'ম আই। আইতা হিচাপে মই তহঁতক একোৱে দিব নোৱাৰিলোঁ আই। আইতাও গোটেই দুখবোৰ তোমাৰ গাত জাপি নল'বা। মই বুজি পাওঁ নহয়, মই জানো। সেইখন ঘৰতে তুমি আমাক নিওঁ বুলি ক'লেনো কেনেকৈ নিয়া? কাৰণ সেইখন ঘৰত খুৰা আৰু খুৰী থাকে, আৰু খুৰা আৰু খুৰীয়ে আমাক সমূলি দেখিব নোৱাৰে। আইতা তুমি তোমাৰ গাত দুখবোৰ জাপি নল'বাও। মই জানো আইতা তুমি আমাক বহুত ভাল পোৱা, কিন্তু তুমি ভাল পালেনো কেনেকৈ হ'ব? খুৰা আৰু খুৰীয়ে দেখোন আমাক মুখে চাব নিবিচাৰে। একো নাই দিয়া আইতা, যি হ'ব লগা আছিলে ভাগ্যত হৈ গ'ল আৰু, উপায় নাই। আচলতে আমিয়ে বহুত কুলক্ষণী হয় জন্ম হৈ মা দেউতাক খালোঁ। এতিয়া বায়েকো সেই ভগৱানে চকুকেইটা লগত দি নপঠিয়ালে। এতিয়া আৰু বাইৰ লগত আকৌ এইবোৰ হৈছে। নাজানো আৰু কাইলৈ পৰহিলে মূৰত কি হ'ব। ভয় লগা হৈছে জীয়াই থাকিবলৈ আইতা। তাকেহে জীয়াই থাকিবলৈ অকণো মন নোযোৱা হৈছে মোৰ। মাজনীও এনেকৈ নকবিচোন মাজনী, তই চিন্তা নকৰিবি। এইবাৰ যি হ'লেও তহঁতৰ কাৰণে মই যুঁজিম মাজনী। মই আছোঁ, চিন্তা নকৰিবি তহঁতি। পিছে এতিয়া ক'ত গ'ল বগীতা? ভিতৰতে আছেনে? আছে আইতা, তাই ভিতৰতে আছে। কি কৰিব আৰু তাই তেনেকৈ আছে অ' আইতা। বাইদেউ পালেহি আপুনি? অঁ নেনা পালোহি অ' আই। তাকেহে অ', কি যে হৈ গ'ল নহয়, কি ক'ম আৰু। মানে মই ভাবি কিবা লাগিছে গম পাইছনে তাই? তাকেহে পাই, ময়ো কেতিয়াও ভবা নাছিলোঁ কিবা গাঁওখনত নোহোৱা নোপোজা ঘটনা এটা ঘটি গ'লো। আমি সকলো সেইটোকে চিন্তা কৰি আছোঁ, তাইৰ লগতনো এনেকুৱা কেলৈ হ'ব লাগে বাৰু বেচেৰীজনীও। তাকেহে পাই, কি ক'ম আৰু। এই নৰপিশাচটোৱে
কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে। তাকেহে বাইদেউ, আমি সকলোৱে সেইটোকে প্ৰাৰ্থনা কৰিছোঁ। বোলো কঠোৰতকৈ কঠোৰতম তাক শাস্তি দিয়ক, যাতে তাৰ এই ঘটনাটো শুনাৰ পিছত কোনো এজন পুৰুষে যাতে মহিলাৰ প্ৰতি, অন্য মহিলাৰ প্ৰতি এনেকুৱা ধৰণৰ নিৰ্লজ্জ চিন্তাবোৰ যাতে মনলৈ আনিব নোৱাৰে কেতিয়াও। তাকেহেও ময়ো ঈশ্বৰকে চিন্তা কৰিছোঁ আৰু পাই। আইতা এয়া মোৰ লগত কি হৈ গ'ল আইতা? কি হৈ গ'ল মোৰ লগতো আইতা? মাজনীও চিন্তা নকৰিবি আই, সি কঠোৰতকৈ কঠোৰতম শাস্তি পাব। ভগৱান তাক উচিত শাস্তি দিবই দিব। মাজনী তই দুখ নকৰিবি, সেই তোৰ লগত মই সদায় আছোঁ মাজনী, সদায় আছোঁ। তই দুখ নকৰিবি মাজনী, দুখ নকৰিবি। অঁ বা কান্দি নাথাকিবিচোন, তই এনেকৈ কান্দি থাকিলে মানে আমাৰ মনটো অকণো ভাল নালাগেও। তাক পুলিচে শাস্তি দিব নহয়, তই কেলৈ চিন্তা কৰিছনো বাই? পুলিচে শাস্তি তাক দিব মই বুজি পাইছোঁ, কিন্তু কিন্তু মোৰ এই দাগটো কোনে মোহাৰিব ভণ্টি কচোন তই? মোৰ জীৱনত যিটো দাগ দি থৈ গ'ল সি, সেইটো কোনে মোহাৰিব? ভণ্টিও জীয়াই থাকিবলৈ সঁচাকৈ অকণো ইচ্ছা নাই, মোৰ অকণো ইচ্ছা নাই। মাজনী এনেকৈ নকবি, তই এনেকৈ ভাগি পৰিলে নহ'ব। তই মাত মাতিব লাগিব মাজনী, মাত মাতিব লাগিব। তই সাহসী ছোৱালী, এনেকৈ প্ৰত্যেকজনী ছোৱালীৰ লগত এইবোৰ হ'ব আৰু প্ৰত্যেকজনী ছোৱালী এনেকৈ এই কান্দি কান্দি কি ভিতৰত সোমাই থাকিব নেকি? সেইটো কথা হ'ল নেকি হা? তই ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগিব মাজনী, মাত মাতিব লাগিব। তোৰ লগত আমি আছোঁ, তই চিন্তা নকৰিবি। আমি তোৰক সহায় কৰিম, প্ৰতিটো মুহূৰ্তত প্ৰতিটো ক্ষণত তোক আমি সহায় কৰিম। আমি মহিলাবোৰ এনেকৈ মনে থাকিলে মানে ইহঁতৰ নিচিনা পুৰুষে আৰু উৎসাহ পাব। মাজনী তই যুঁজ দিবই লাগিব। এই আইতাৰে নমৰালৈকে তোৰ লগত আছে আৰু তোৰ ভনীয়াৰ আছে। তই চিন্তা নকৰিবি, তোৰ লগত আমি সকলোৱে আছোঁ, কিন্তু তই যুঁজিবই লাগিব মাজনী, যুঁজিবই লাগিব। অঁ বাই, আইতাই ঠিক কথাই কৈছে, আমি যুঁজ দিবই লাগিব। আমি নিজৰ কাৰণে মাত মাতিব লাগিব বাই। মই যুঁজ দিম। মই এনেকৈ কান্দি থাকিলে মানে নহ'ব, এনেকৈ কান্দি থাকিলে মানে মই মোৰ নিজৰ কাৰণে মই লাগিবই লাগিব। মোৰ নিচিনা বহুত মহিলা আছে যোনে নিজৰ কাৰণে মাত নামাতি পেলাই গোটেই জীৱনৰ কাৰণে ভিতৰৰ এটা আন্ধাৰৰ কোঠাত চুকত সোমাই থাকিবলগীয়া হয়। কিন্তু নাই, এনেকৈ নহ'ব। আমি একো অপৰাধ কৰাই নাই, আমি কিয় ভিতৰত সোমাই থাকিম হা? আৰু যোনে অপৰাধ কৰিব সি মুকলি আকাশৰ তলত ধুনীয়াকৈ ঘূৰি ফুৰিব পাৰিব। এইটো কেনেকুৱা ধৰণৰ ন্যায়? নাই, মই মোৰ কাৰণে মাত মাতিব লাগিব। মই আৰু কান্দি নাথাকোঁ, ইয়াক উচিত শাস্তি দিয়াবই লাগিব মই। এয়াহে মোৰ নাতি। আইতা আপুনি বায়ুচত অকণমান বহক, আপোনাৰ কাৰণে মই চাহ অকণ বনাওঁ। ঠিক আছে বাৰু মাজনী। হেল্ল', অঁ ক, কি হ'ল? তোৰ ইমান দিনৰ মূৰত মাৰলৈ কি মনত পলেও পায়? আছোঁ ভালে আছোঁ, মৰিলে গম পাবি নহয়, আহিবি দহা খাবলৈ। অঁ কচোন কেলৈ ফোন কৰিছিলি? অঁ যিটো শুনিছা সেইটোৱে আৰু। কি হ'ল এতিয়া মই ভালকৈ গমেই পোৱা নাই। কালি আহিলোঁ, দুদিনমান থাকিব লাগিব ইয়াত। তহঁতক ইমান ক'লোঁ বোলো বৈচোন এই ছোৱালীজনী লৈ যাওঁ বৈ। নাই নুশুনিলি, তই আকৌ ঘৈণীৰ কথাই শুন, মোৰ কথা নুশুন নহয়। এতিয়া দেখিলি কি হ'ল, দেখিলি এতিয়া হা চালা, দেখিলি? নাজানো তোৰ বেয়া লাগিছে নাই লগা, মোৰ কিন্তু বহুত বেয়া লাগিছে, সঁচাকৈ বহুত বেয়া লাগিছে বাবা। তোক মই ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ, তই এতিয়া নিজে কাম এটা কৰিব পৰা হ'লি, বিয়াও পাতিলি, এতিয়া অৱশেষত ঘৈণীৰ মতেহে চলা হ'লি, তই মোৰ মতে নচলাই হ'লি হা? সেইদিনা ধৰি তই আজিলৈকে মোক ফোন এটা কৰা নাই, আজিহে ফোন কৰিছ। তোক এইটো খবৰ কোনে দিলে? ঘৈণীয়ে দিলে নেকি তোৰ খবৰটো? আজি যদি সিহঁতক আমাৰ ঘৰলৈ লৈ যোৱা হ'লে এনেকুৱা ঘটনা ঘটিবলৈ নাপায়। সেই যিটোহে ভঙা জুপুৰিত আছে, গম পাইছ? আজিলৈকে আহি পালি নে এখন ঘৰলৈ? কেনেকৈনো আছে ভতিজাকেইজনী, কিনো খাইছে কিনো বৈছে, আজিলৈকে সুধিল তই? চালা অ' পাই, তোক এনেকুৱা বুলি ভবা নাছিলোঁ দেই মই। এতিয়া মোৰ ডাঙৰ ল'ৰা থকা হ'লে সি কিন্তু বহুত মানুহক সহায় কৰিলেহেঁতেন, গম পাইছ? ভগৱানে তাক ভাল মানুহৰ কাৰণে সোনকালে লৈ গুচি গ'লগৈ। কিন্তু তই যিটোহে নহয়, তোক কি ক'ম আৰু মই, তোক ক'বলৈ মোৰ একো ভাষাই নাই। হ'ব দে, হ'ব ভালেই কৰিলি ফোন কৰিলি। শুনিলি নহয় এইবোৰ কি কাণ্ড হ'ল? অঁ এতিয়া নিলে থানালৈ নিলে, এই ঘৰৰ ওচৰৰে ৰজত বুলি কয় সেই মানুহ এটা। অঁ কি হয় এতিয়া নাজানো আৰু মই। দুদিনমান থাকিব লাগিব ইয়াত। অঁ সময় পালে এপাক মাৰিবি। হ'ব দে, হ'ব তই ইমান এতিয়া সেই চিন্তা কৰি দেখাব নালাগে। আজি যদি সিহঁতক আমাৰ ঘৰলৈ লৈ গ'লিহেঁতেন এইবোৰ কাণ্ড কেতিয়াও হ'ব নাপালেহেঁতেন সিহঁতৰ লগত। চালা হ'ব দে ৰাখ। এতিয়া চালা ফোন কৰি দেখাইছ, মাৰজনী কেনেকৈনো আছে কিনো খাইছে, আজিলৈকে ফোন এটা কৰিলে তোৰ সময় নহ'লে। চব গম পাওঁ তোৰ কথা মই, একো নকওঁ আৰু।
এতিয়া চাগে ঘৈণীয়েকে ক'লে আকৌ ফোন কৰিবলৈ, সেইকাৰণে ফোন কৰিছে ই। চালা ঘৈণীয়েকৰ তলতীয়াটো। এক্সকিউজ মি বাইদেউ, হয় কওকচোন ছাৰ। আপুনি বগীতা ৰশ্মিৰ কোন হয় বাৰু? মোৰ আইতা হয় ছাৰ। কওকচোন বাৰু কিবা আছিলে নেকি? হয়, কথা কেইটামান আছিলে বাৰু। আপুনি অকণমান ৰশ্মিক মাত দিয়কচোন বাৰু। ৰ'ব ৰ'ব, ৰশ্মি অ' ৰশ্মি, ৰশ্মি ছাৰ এইফালে আছোঁ নহয়। অঁ আইতা, এয়া ছাৰ আহিছে, তোৰ লগত হেনো কিবা কথা আছে বোলে। অঁ ছাৰ কওকচোন। আচলতে ৰশ্মি মাজনী, মই তোমাক কালি কৈছোঁৱেই, তাক এনেকুৱাই পিটন দিছোঁ নহয়, সি মুখেৰে হৈ কহাই নাই। আজি ৰাতিও তাক গোটেই শাস্তি দিলোঁ, যিমান দি আছে সিমান শাস্তি দিলোঁ, কিন্তু সি নাই কৰা বুলিয়ে কৈ আছে। এতিয়া কি কৰোঁ বাৰু? ছাৰ সি নাই কৰা যদি কোনে কৈছে? সিয়ে হয়। ছাৰ আপুনি তাক আৰু শাস্তি দিয়ক, আৰু শাস্তি দিয়ক, সি হৈ কাঢ়িবই। নাই মাজনী, তাক আৰু মাৰিলে মানে সি মৰিয়ে থাকিবগৈ। মৰি থাকিলে মানে বৰ ডাঙৰ কথা হ'ব। গোটেই জীৱন লাষ্টত আমি ওলোটা জেল খাব লাগিব। তাক আৰু মাৰিব নোৱাৰোঁ আৰু। মোৰ দুখীয়াই উচিত শাস্তি পাবই লাগিব ছাৰ, উচিত শাস্তি তাক আপোনালোকে দিবই লাগিব। মাজনী, তোমাৰ কথাবোৰ মই বুজি পাইছোঁ। আমি নিশ্চয় দোষীক উচিত শাস্তি দিমেই, কিন্তু ৰজতে এইটো কাম নাই কৰা বুলিয়ে কৈ আছে দেখোন। তাক আমি বহুত পিটন দিছোঁ। আমি যিমানখিনি তাক শাস্তি দিব পাৰোঁ সকলোখিনিয়ে দিছোঁ, আৰু ইয়াতকৈ বেছিকৈ শাস্তি দিলে মানে সি মৰিয়ে থাকিব, কিন্তু সি নাই কৰা বুলিয়ে কৈ আছে। সিয়ে কৰিছে ছাৰ, সিয়ে কৰিছে। মোৰ লগত সেইবোৰ সিয়ে কৰিছে। তাক দৰকাৰ হ'ল তাক আপুনি মাৰি পেলাওক ছাৰ, মাৰি পেলাওক। নহয় মাজনী, আইনৰ মতে আমি এনেকৈ অপৰাধী এজনক মাৰোঁ বুলি ক'লে মাৰি পেলাব নোৱাৰোঁ। ইয়াত বহুতখিনি প্ৰচেছ আছে, আমি সেই প্ৰচেছটোৰ মতে যাব লাগিব। মোৰ কিন্তু মনটো অকণমান বেলেগহে গোন্ধাইছে। বেলেগ গোন্ধাইছে? বেলেগ কি গোন্ধাইছে ছাৰ, কওকচোন বাৰু। আচ্ছা বাইদেউ, মোক এটা কথা কওকচোন, আপুনি থকা অৱস্থাত এই মাজনীৰ লগত এনেকুৱা কেনেকৈ হ'ব পাৰিলে? নহয় ছাৰ, আচলতে মই ইয়াত নাথাকোঁ। মানে মোৰ ঘৰ টাউনত, মই ল'ৰা আৰু বোৱাৰীৰ লগতে থাকোঁ। ইয়াত অকলে ইহঁত দুজন থাকে, মই মাজে মাজে সিহঁতৰ ওচৰলৈ আহোঁ। অঁ হয় নেকি? সেইটোৱে কথা মানে। ঠিক আছে বাৰু। পিছে ৰশ্মি কোৱাচোন, তোমালোকৰ ঘৰলৈ কোন মানুহ আহে বাৰু? ছাৰ আমাৰ ঘৰত তেনেকৈ বেলেগ মানুহ নাহেই। ওচৰৰ এই নবৌ আহে আৰু ককাইদেউ আহে। তেনেকৈ বেলেগ মানুহ তেনেকৈ নাহেই, কাৰণ মই ৰাতিপুৱা 10টা বজাতেই ঘৰৰ পৰা ওলাই গুচি যাওঁ। আকৌ আবেলি 3টা 4টাতে ঘৰ সোমাওঁহি। মই বেলেগৰ ঘৰত কাম কৰোঁ ছাৰ। সেই আগফালৰ পৰা বাইক দৰ্জাখন তলা মাৰি পেলাই ঘৰৰ ভিতৰতে সোমাই থৈ যাওঁ। আৰু দৰ্জাখন কেনেকৈ খোলে অকল আমাৰ নবৌয়েহে গম পায়, আৰু নবৌয়ে আহে এখন ঘৰতে, বেলেগ কোনোৱে নাহে ছাৰ। হয় নেকি? নবৌ মানে সেইদিনাখন যে মই মানুহগৰাকী লগ পাইছিলোঁ সেইগৰাকী নেকি? অঁ ছাৰ সেইগৰাকীয়ে। ঠিক আছে বাৰু। পিছে সেইগৰাকী ল'ৰা ছোৱালী কিবা আছেনে, বা তেওঁৰ হাজবেণ্ড তোমালোকৰ ঘৰলৈ কোন সময়ত আহে? ছাৰ ককাইদেউ আমাৰ ঘৰত তেনেকৈ নাহেই, কেতিয়াবা কাঠ চিতহে আহে। নবৌ প্ৰায় ইয়াতে থাকে যে, আৰু নবৌৰ ল'ৰা এটা আছে। ল'ৰাটো একেবাৰে অকণমানি, এইবাৰ প্ৰথম শ্ৰেণীলৈ পাইছেহে সি। ঠিক আছে বাৰু। তেতিয়াহ'লে কোন হ'ব পাৰে? ইয়াকটোতো আৰু বেছিকৈ টৰ্চাৰ কৰিলে মানে সিটো মৰিয়ে থাকিব। ই নাই কৰা কৈ আছে। এতিয়া কোন হ'ব পাৰে বাৰু? পিছে তোমালোকৰ ঘৰলৈ কোনোবা আলহী তুলহী কেতিয়াবা এনেকুৱা মানুহ আহিছে নেকি বাৰু? আলহী দুলহীও তেনেকৈ নাহেই কোনো আমাৰ ঘৰলৈ, কাৰণ বায়ে ভিতৰতে সোমাই থাকে। আহিলেও চাগে দৰ্জাখন তলা মৰা দেখি পেলাই গুচি যায়গৈ। আৰু বেলেগতো কোনো মানুহ নাহে, অকল আমাৰ ঘৰলৈ নবৌহেঁতি আহে আৰু আইতাহে মাজে মাজে আহে। হয় নেকি? আইতা, আপোনাৰ লগত কোনোবা এওঁলোকৰ ঘৰলৈ আলহী তুলহী আহিছে নেকি বাৰু? মোৰ লগত তেনেকৈ আলহী নাহে। মই দেখোন অকলেই আহোঁ, তেনেকুৱাচোন মনত পৰা নাই মোৰ। অঁ মাজতে এজন আহিছিলে পাই, এই কেইদিনমানৰ আগত। এই আমাৰ সেই বোৱাৰী ভাগৰ ভাইক, মই তাক লৈ আহিছিলোঁ ইয়ালৈ। ই বহুত দিন দেখা নাই বুলি কৈছিলে, তাকে লৈ আহিছিলোঁ। সিহে আহিছিলে, বেলেগটো আৰু তেনেকৈ কোনো অহা নাই বাৰু। আচ্ছা, সি এতিয়া ক'ত আছে, মানে তাৰ ঘৰ ক'ত? তাৰ ঘৰ ইয়াৰ পৰা অকণমান দূৰত বাৰু, কমাৰ চুকৰ ফালে। ঠিক আছে বাৰু। বাইদেউ, আপুনি যদি বেয়া নাপায় তেওঁক ইয়াতে মাতি দিয়কচোন। আচলতে বেলেগ একো নাই বাৰু, সোধ পোছৰ কাৰণে আমাক তেওঁক মানে অকণ দৰকাৰ হ'ব, সেইকাৰণে তেওঁক অকণমান মাতি দিয়ক ইয়ালৈ।
ছাৰ তেওঁ ইয়ালৈ মাতিলে মানে বৰ বেয়া কথা হ'ব নহয়। নালাগে দিয়ক ছাৰ, আচলতে তেওঁ এনেকুৱা ল'ৰা নহয় বাৰু। আৰু তেওঁক ইয়ালৈ মাতিলে মানে কি ভাবিব বাৰু, আৰু বোৱাৰীয়েও মোক বহুত বেয়া পাব। নালাগে দিয়ক ছাৰ তেওঁক সোধপোছৰ কাৰণে। নাই নাই বাইদেউ, এইটো আমাৰ মানে ফৰ্মেলিটিছ হয়। আমি সুধিবই লাগিব, কাৰণ উচিত অপৰাধীজন এতিয়ালৈকে আমি বিচাৰি পোৱাই নাই। সেইকাৰণে তেওঁক সোধপোছৰ কাৰণে এবাৰ মাতি দিয়ক। হয় নেকি? ঠিক আছে বাৰু দিয়ক, মই তাক মাতি দিম বাৰু। বগীতা মাজনী, যদি মই অপৰাধীকেইজন তোমাৰ আগলৈ আনো, তুমি তেওঁলোকক চিনিব পাৰিবানে বাৰু? হয় হয় ছাৰ, তেওঁলোকক মই হাতেৰে স্পৰ্শ কৰিলেই গম পাই যাম। ঠিক আছে তেতিয়াহ'লে, মই আহিছোঁ বাৰু। আৰু যদি কিবা দৰকাৰ হয় মই আপোনালোকক ইয়ালৈ আহিম বাৰু সোধপোছ কৰিবলৈ। আৰু বাইদেউ, আপুনি তেওঁক অতি সোনকালে ইয়ালৈ মাতি পঠিয়াওক। আমাক মানে সোধপোছৰ কাৰণে লাগিব, আৰু সি আহিলে হয়তো আমাৰ অকণমান সহায়ো হ'ব পাৰে। সেইকাৰণে তাক ইয়ালৈ মাতি পঠিয়াওক। অঁ ঠিক আছে ছাৰ, হ'ব বাৰু। ঠিক আছে বাৰু দিয়ক, মই এতিয়া আহিছোঁ। তেতিয়া মই জিন্তুলৈ কেনেকৈ ফোন কৰোঁ বাৰু? তাক থানালৈ মাতিছে বুলি ক'লে সি কি ভাবিব ঠিকান নাই আৰু দেই। কি কৰোঁ বাৰু মই? একো নহয় আইতা, জিন্তু মামাক সোধপোছ কৰিবৰ কাৰণেহে, কিবা সুধিবৰ কাৰণেহে মাতিছে। তেওঁক মাতি দিয়া আকৌ। জিন্তু মামা আহিলে যদি আমাৰ বাৰ কেছটো যদি অকণমান সুবিধাই হয়, তেতিয়াতো বহুত ভাল কথা হ'ব দেখোন। মাতি দিয়া, উপায় নাই আৰু এতিয়া যি ভাবিলেও। তাকেহে বাৰু, পিছে মোৰ ওচৰত নাম্বাৰটো নাই দিয়া, আকৌ বোৱাৰীক ফোন কৰিব লাগিব। অঁ খুৰীলৈ ফোন কৰি পেলাই তুমি নাম্বাৰটো লৈ লোৱা, নহবা খুৰীকে কৈ দিবলৈ কৈ দিয়া। ঠিক আছে বাৰু, পিছে তহঁতি বৈ ভিতৰতে বৈ। বুঢ়ী আকৌ ভাইটিৰ নাম্বাৰটো কিহৰ কাৰণে লৈছে? নাতিনীয়েকক কোনোবাই সেই বদনামী কৰি তাই খবৰ ল'বলৈ গৈছিলে বুঢ়ীজনী। মোৰ আকৌ ভাইটিৰ নাম্বাৰটো কিহৰ কাৰণে লৈছে আকৌ? তাক চাগে কান্দি কান্দি জনাব আৰু এনেকুৱা এনেকুৱা হ'ল বুলি। মই নাই জনা খবৰ ল'বলৈ, নাযাওঁ মই, মৰা সেইকেইজনী কুলক্ষণী কেইজনী জন্ম হৈ মাক বাপেকক মূৰটো চুবালে। এতিয়া মোৰ মূৰটো চুবাবলৈ অহা আগতে এইবোৰ বদনাম হৈছে, ভালে হৈছে। ভাইটিক ফোন এটা কৰি কওঁচোন বাৰু, বুঢ়ীয়া বোলো নাম্বাৰটো লৈছিলে বুলি। এই ৰ তালৈকে ফোন এটা লগাওঁ। হেল্ল', অঁ ভাইটি, কি কৰিছ? আছোঁ মই ঘৰতে আছোঁ। মাহঁতে কি কৰিছে? অঁ ভাত খালি? আকৌ আহিবি আকৌ, সেইদিনাখন একেবাৰে বকিলোঁ বুলিয়ে ফংকে একেবাৰে ওলাই গুচি গ'লগৈ। আকৌ আহিবি। এতিয়া আকৌ সেই পিছত আহিলে মানে দুদিনমান থকাকৈ আহিবি দেই। হেৰি নহয়, শুন আকৌ, ডাঙৰ কথা এটা হ'ল। এতিয়ালৈ সেই গাঁৱত আমাৰ কুলক্ষণী দুজনী আছে যে, আমাৰ সেই দাদাৰ নবৌ ছোৱালীজনী যে, এজনী সেইদিনাখন কোনোবা এটা বদনাম কৰি থৈ গ'ল নহয়। ঘৰৰ ভিতৰতে। এতিয়া সেই বুঢ়ী তাত আছেগৈ। তোৰ নাম্বাৰটো লৈছে, তোক ফোন কৰিব পাৰে দেই। বুঢ়ীয়ে সেই মোক অথনি ফোন কৰি পেলাই মানে তোৰ নাম্বাৰটো ল'লে, আৰু তোক ফোন কৰিব পাৰে। নাজানো নহয় কোন, কাৰ লগত বা লিডিমাই কৈ আছে, কি কেনেকৈ জানিবি? ক'বলৈহে কনা। এনেকুৱা মানুহবোৰে বেছি চতুৰ থাকে আকৌ। তাকেহে। দে বাৰু, মই সেই তাকে তোক জনাই দিওঁ বোলো। নাই কালিয়ে গ'ল বুঢ়ী, ঘৰত মই অকলহে আছোঁ এতিয়া। আহ যদি আহিবি নহ'লে এপাক। ঠিক আছে বাৰু। হ'ব দে অঁ। বুঢ়ী নাই নহয়, এতিয়া শান্তি আৰু। যি কৰিলোঁ যি নকৰিলোঁ একো কেছ নাই। যাওঁ অকণমান লগৰকেইজনৰ লগতে ওলাই যাওঁ আজি। ল'ৰাটোলৈ কি বুলিনো বাৰু ফোন কৰোঁ হেৰৌ, কি বা ভাবিব ঠিকান নাই আৰু সি। কিন্তু আকৌ সোধপোছ কৰিবৰ কাৰণে মাতিছোঁ বুলি ক'বলৈ কৈছে নহয়, আকৌ নকলেও সেইফালে বিপদ হ'ব। ফোন কৰোঁ আৰু, যি ভাবিলেও উপায় নাই আৰু দেহি। হেল্ল', অঁ বাবা, কি কৰিছা? আছোঁ ময়ো আছোঁ। কিনো ভাল বুলি ক'বা আৰু, একেবাৰে দুখ লগা ঘটনাও। ক'বলৈকে মোৰ কিনো ক'ম মই ভাবিয়ে পোৱা নাই। কেলৈ বায়ে নাই কোৱা নেকি তোমাক? তাকেও সেই নাতিন তাই কথাই কি ক'বা আৰু, কোনেনো কি কৰি থৈ গ'ল নহয়। তাকেহে উপায় নাইকিয়া হৈছে। তাকে মই ইয়াতে আছোঁ, কালিয়ে অহা। পিছে শুনাচোন বাবা, মই তোমাক দৰকাৰ এটাৰ কাৰণেহে ফোন কৰিছিলোঁ। কাইলৈ তুমি পুৱা 10-11 বজাত আহিবাচোন দেই ইয়ালৈ। মানে এই কথা এটাৰ কাৰণে মাতিছিলোঁ, তুমি আহিবাচোন দেই। মানে মই মতা নাই বাৰু, পুলিচেহে মাতিছিলে তোমাক। কিবা এটা কথা সুধিব বোলে। আহিবাচোন দেই। তুমি আহিলে কিজানি মাজতে ন্যায় পায়ে আকৌ বা। ঠিক আছে বাৰু, হ'ব, বেয়া নাপাবা আকৌ দেই বাবা। মই কৈছিলোঁ বোলো সেই নালাগে থক, তাক মাতিব, কিন্তু সেই তেওঁলোকৰ কিছুমান বোলে নিয়ম নীতি আছে বোলে, সেইকাৰণে বোলে সোধপোছৰ কাৰণে বোলে মানুহ মাতিব লাগে। সেইকাৰণে কৈছে আৰু, তোমাক মই তাকে ফোন কৰি কৈছোঁ, আহিবাচোন দেই বাবা। ঠিক আছে হ'ব দিয়া, হ'ব দিয়া।
সি কি ভাবিছে আৰু উপায়ো নাই নহয় এতিয়া আৰু মাতিবলৈ কৈছে সেইকাৰণে মাতি দিছোঁ আৰু বেয়া পালেও উপায় নাই আৰু পাই